হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু ৰাতিপুৱাই মই আমাৰ ৰুমৰ সন্মুখৰ ধুনীয়াকৈ গছ কেইজোপাৰ ভিউ দেখাইছোঁ আৰু এনেকৈ মোৰ ব্লগটো আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টো আজি সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। আজি ভিডিঅ'টো বিশেষকৈ কিবাকিবি আৰু দিনটো কেনেকৈ আমি পাৰ কৰোঁ সেইটোকে দেখাবলৈ হ'ব। গতিকে দেৰি নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। ৰাতিপুৱা আমি উলিয়াই ল'লোঁ, ধুনীয়াকৈ কৰ্দৈ আছিলে, কৰ্দৈ দুটা উলিয়াই ল'লোঁ আৰু ছোৱালী বাপেক ডিউটিলৈ গ'ল। ধুনীয়াকৈ ভাত পানী খাই বৈ পঠালোঁ ডিউটিলৈ। আৰু এতিয়া আমি ধুনীয়াকৈ বাৰান্দাত বহি কৰ্দৈ খাবলৈ ধৰিছোঁ। এয়া দেখিছেনে, ছোৱালীয়ে চাকুখন লৈ ইমান উৎপাত কৰি আছে ইফালৰ পৰা সিফালে। মানে চাকুখনে যে মই কাটিম তাই সেই কথাটো গম পায় কথাটো, সেইকাৰণে কাটিবলৈ ধৰিছে আৰু আপোনালোককো দেখাই দিছোঁ ধুনীয়াকৈ। এয়া আচলতে আমি থকা জেগাৰ অকণমান মানে পৰিৱেশটো দেখাই দিছোঁ। আৰু এতিয়া সন্ধিয়া হৈছে ইয়াত, মানে 7টা বাজিবই হ'ল এতিয়া। চাওকচোন কিমান দিন হৈ আছে। আমি দোকানলৈ বুলি ওলাই আহি আছোঁ, বাপেকে জীয়েকে আগত গৈ আছে আৰু পাছত মই আহি আছোঁ। ধুনীয়াকৈ দেখাই গৈ আছোঁ। একদম ধুনীয়াকৈ গাঁৱলীয়া এটা পৰিৱেশ, দুই চাইডে মানুহৰ ঘৰবিলাক আৰু লগতে আছে একদম আম গছ বহুত বেছি আছে, তেতেলী গছ আছে, জেতুকা গছ আছে। পূৰা ৰাস্তাৰ চাইডে চাইডে মানে মানুহৰ ঘৰবিলাকৰ কম্পাউণ্ডত জেতুকাৰ গছেৰে ভৰপূৰ্ণ হৈ আছে। আৰু প্ৰতিটো ঘৰৰ মানে বাৰীৰ এনেকৈ বাৰীত যিবিলাক কাটা জাৱৰা লগাই থয়, কাটা জাৱৰাৰ লগতে জেতুকা গছ দেখিবলৈ পোৱা যায়। এইবিলাক চাওকচোন কিমান জেতুকাৰে ভৰপূৰ্ণ হৈ আছে। কিন্তু এইবিলাক জেতুকা খুন্দি লগালে কিন্তু ৰং চং নধৰে। আকৌ মই মানে প্ৰমাণটো পাইছোঁ, এনেই ধুনীয়া দেখিবলৈ জেতুকাবিলাক। আৰু ইয়াত বেছিভাগ এনেকৈ মাটি মানে বিশাল বিশাল মাটিৰ ডৰা দেখিবলৈ পোৱা যায় ৰাস্তাৰ কাণত, খেতি নকৰা। হয়তো এইবিলাক মাটিতে চাগে পাছলৈ কোম্পানী বহোৱা হয়। চাওক কিমান ডাঙৰ এখন বিশাল পথাৰ, কিন্তু খেতি বাতি নকৰে মানে ইয়াত। খেতি বাতি এনেকৈ চন পৰি থকা নিচিনাকৈ থাকে। আৰু এয়া ৰাস্তাটোদি আহি আছোঁ, ইমান ওখ ৰাস্তা, এডোখৰ জেগা চাপৰ এডোখৰ ওখ, এনেকৈ আহি আছোঁ। আৰু ছোৱালীক লৈ আহিবলৈ বহুত বেছি জটিল হয়। গতিকে বাপেক জীয়েক আগতীয়াকৈ গৈ পালেগৈ চাগে দোকানত। মই লাহে লাহে আহি আছোঁ, আপোনালোকক দেখায়ো আহি আছোঁ ৰাস্তাটো আৰু গোটেই মানে পৰিৱেশখিনি দেখাই আহি আছোঁ। লাহে লাহে আহি আছোঁ আৰু। গতিকে মই দোকান পাই গ'লোহি, এয়া দোকানৰ সন্মুখত মানে পাই গ'লোহি আৰু বাপেকে জীয়েকে ৰৈ আছে। গতিকে মই দোকানলৈ যাওঁ আৰু বস্তুখিনি লৈ লওঁ। আৰু দোকান চোকান কৰি হৈ গ'ল আৰু এতিয়া আমি ৰুমমুৱা হওঁ লাহে লাহে। 7:15 হৈছে সময়, চাওক কিমান দিন হৈ আছে। আৰু এতিয়া আমি লাহে লাহে গৈ থাকোঁ ৰুমলৈ। আজিৰ ব্লগটো মোৰ ইমানেই আছিলে। আৰু শেষত আমাৰ দেহাই মানে কেনেকৈ ইমান উৎপাতত দৌৰে চাবচোন দেই, আপোনালোকক অকণমান দেখাই দিওঁ।